হ'বলৈ গৈ আছে আপোনালোকক আপোনালোকৰ সকলোকে পুনৰ এবাৰ ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকো ভালে আছে আৰু আজি আমি যাম আছুৰ অধিৱেশন চাবলৈ আৰু আপোনালোককো লৈ যাম বুলি ভাবিছোঁ আজি। আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচৰ্য বৰপাত্ৰ আৰু আকাশ নিবিড় আহিব আৰু আমি ফাংচন চাবলৈ যাম। ফাংচন যাবলৈ যোৱাৰ আগতে যিহেতু পেট পূজা কৰি যাব লাগিব, আজি ভাবিছোঁ পোলাও বনাই মেলি খাই মেলি লওঁ, তাৰপিছত আপোনালোকক ডাইৰেক্ট ফাংচনক লগ পাম। তেনেহ'লে আজি ভিডিঅ'টো চাই থাকিব। পোলাও বনাবলৈ যিখিনি ভেজিটেবল আমাক প্ৰয়োজন হ'ব মই এনেদৰে কাটি ল'লোঁ আৰু লগতে পনীৰ কেইডোখৰমানো লৈছোঁ। আৰু এইখিনি দেখিছে আপোনালোকে চাউলখিনি মই 5 মিনিটমান পানীত তিয়াই থৈছিলোঁ, তাৰপিছত মই পানীৰ পৰা এনেদৰে টুকি পেনে থৈ দিছোঁ। এয়া পোলাওৰ কাৰণে আটাইখিনি ভেজিটেবল এনেদৰে ভাজি লৈছোঁ। চাউলখিনি এনেদৰে অলপ টাইম ভজাৰ পিছত আমি ইয়াত পানী দি 2টা চিটি মাৰি দিলে হৈ যাব। চিকেন বনাবৰ কাৰণে ডাঙৰ চাইজৰ 2টা বিলাহী, আলু, পিঁয়াজ, ধনিয়া আৰু ইয়াত কেঁচা জলকীয়া, আদা, নহৰু, জিৰা আটাই চিকেনখিনি এনেদৰে অলপমান টাইম ভাজাৰ পিছত এতিয়া আমি ইয়াত আলু দিম। চিকেনটো হৈছে, এতিয়া আমি মছলা দিম। চিকেন অলমষ্ট হৈছে আৰু এতিয়া আমি অলপমান পানী দি দিম। এয়া চিকেন ৰেডি হৈ গ'ল। এতিয়া আমি ওপৰত ধনিয়া পাত দিম, গেছটো অফ কৰি দিম। এয়া পোলাও ৰেডি। আৰু খানা ৰেডি হৈ গ'ল। ইপিনে খানা খাই বৈ লওঁ আৰু আপোনালোকক ডাইৰেক্ট ফাংচনত লগ পাম। আৰু আজি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ আজি ভিডিঅ'টোত পূৰা ধামাকা হ'বলৈ গৈ আছে। আপোনালোকক পূৰা ফাংচন দেখুৱাম, কেনেকৈ আছুৱে অধিৱেশন পাতিছে, আপোনালোকক সকলোবিলাক দেখুৱাম। আপোনালোকে চাই থাকিব, পূৰা এনজয় কৰিব পাৰিব আজি ভিডিঅ'টোত। আৰু পূৰা ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো, আপোনালোকে লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া মই খাই বৈ লৈ ডাইৰেক্ট আপোনালোকক ফাংচনত লগ পাই আছোঁ।
শুনা আমাৰ ৰাজ্যৰ ৰজা স্বৰ্গদেউ চলিফাদেৱৰ বৰাদে আহোম ৰাজ্যৰ সকলো কোঁৱৰৰ অংগচ্ছেদ কৰা হওক যাতে এই ৰাজ্যত কোনো কোঁৱৰে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰে আৰু আজি যিখন আমাৰ বিষয় বাছনি সভা হ'ব সেই বিষয় বাছনি সভাত এখন নৱনিৰ্বাচিত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা গঠন হ'ব আৰু সেই নৱনিৰ্বাচিত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিখনলৈও ধেমাজিবাসী ৰাইজ শিক্ষাগুৰু আই মাতৃ বয়োজ্যেষ্ঠ পিতৃপুৰুষ ভাতৃ ভগ্নী বন্ধু বান্ধৱী ছাত্ৰ বন্ধু সকলোৰে পৰা মৰম আৰু আদৰ আৰু পৰামৰ্শ আৰু সুভাষিক বিচাৰি মোৰ ক'বলগীয়া দুআষাৰ সামৰিছোঁ আজি এই সাংস্কৃতিক সন্ধিয়া হ'ব উদ্বোধন বুলি ঘোষণা কৰিছোঁ ধন্যবাদ জয় অসম জয় অসম জয় অসম আকাশ নিবক আমি আমন্ত্ৰণ জনাইছোঁ ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলক আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ তোমাকে ভাবি ভাবি কি খবৰ ভালে আছে পোনপ্ৰথমে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আজি অধিৱেশনস্থলীত গীত গাবৰ কাৰণে মাতিছিলে আমাৰ ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাই আহিলে অকণমান ধেমালি কৰিবলৈ কেইটামান গীত গাম মৰমৰ ককাটো আশ্চৰ্য বৰপাত্ৰ আহিছে গৈ থাকিব দেই বিয়া পাতিলে নহ'ব একেলগে গালে ভাল লাগিব মই এবাৰ গাম আপোনালোকে এবাৰ গাব বিয়া পাতিলে নহ'ব ওহোতো গোটেই ধেমাজিবাসীয়ে শুনিব লাগে কি বিয়া পাতিলে নহ'ব মৰহম দিলে নহ'ব বঢ়িয়া শুনিছোঁ এতিয়াহে মাত শুনিছোঁ নাম ৰূপ দিনেশ গায়ক
রূপর দিনেশকায় উপহার মুখে দিয়ে তোরে কথা পাতিলো সকলোৱে মৰমৰ তোৰেকে Oh,